বলিউডৰ বিখ্যাত এক্টৰ বিখ্যাত অভিনেতা অনিল কাপুৰ হয় আৰু এই অনিল কাপুৰ দুহিতা সোনম কাপুৰ ষ্টাইল আইকন বা নিজৰ ড্ৰেছ চেন্সৰ ওপৰত সদায় গুৰুত্ব দিয়া ষ্টাইলিছ বিউটিফুল বল্ড এক্ট্ৰেছ এই সোনম কাপুৰ আৰু এই সোনম কাপুৰ যে এনেকুৱা ধৰণৰ এটা ডিজৰ্ডাৰ থাকিব পাৰে এনেকুৱা ধৰণৰ এটা অসুখ থাকিব পাৰে আপোনালোকে হয়তো সপোনতো কল্পনা কৰিব নোৱাৰে যে ইমান ধুনীয়া ইমান ফিজিকেলি ফিট নিজৰ শৰীৰৰ ওপৰত ইমান গুৰুত্ব দিয়া এই সোনম কাপুৰ যেনেকুৱা এটা মাৰাত্মক ৰোগত আক্ৰান্ত আপুনি হয়তো ভাবিলে আপোনাৰ দুখ লাগি যাব বেয়া লাগি যাব মনটো ভৰি উঠিব আমি আজি কথা পাতিম এনেকুৱা ধৰণৰ এটা ডিজৰ্ডাৰৰ ওপৰত যিটো ডিজৰ্ডাৰত সোনম কাপুৰৰ দৰে এগৰাকী ইমান প্ৰতিভাৱান অভিনেত্ৰী ভুক্তভোগী তেওঁ ভুগি আছে এই ৰোগটোত হয় তেওঁৰ বয়স যেতিয়া 17 বছৰ আছিল 17 বছৰ বয়সত তেওঁৰ শৰীৰত ধৰা পৰিছিল এই মাৰাত্মক ৰোগবিধ যদি জানিব বিচাৰে কি ৰোগ তেওঁৰ আৰু কেনেকৈ তেওঁ এই ৰোগৰ পৰা বাচি উঠিল কেনেকৈ এই ৰোগৰ পৰা তেওঁ ওভাৰকাম কৰিলে নিজকে ভিডিঅ'টো শেষলৈকে চাব মই ডাক্তৰ ৰঞ্জন প্ৰতিম দাস মোৰ ইউটিউব চেনেল আৰোগ্য কাম লিভ লাইফলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ত য'ত আমি কথা পাতিম সোনম কাপুৰৰ এনেকুৱা এটা ডিজৰ্ডাৰৰ ওপৰত যিটো ডিজৰ্ডাৰ তেওঁ বয়স যেতিয়া 17 বছৰ আছিল তেতিয়াৰ পৰা তেওঁ ভুগি আছে আজিলৈকে কেনেকৈ তেওঁ ওভাৰকাম কৰিছে আহক আমি জানিবলৈ চেষ্টা কৰো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিব লগতে কাষৰ বেল আইকনটো দবাই দিব আৰু কিবা সুধিবলগীয়া থাকিলে মোক ইনষ্টাগ্ৰামত ফলো কৰক তাত মেছেজ কৰক মই উত্তৰ দিবলৈ যথেষ্ট চেষ্টা কৰিম আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সোনম কাপুৰ হয় সোনম কাপুৰ ভুগি আছিল টাইপ 1 ডায়েবেটিছত ভুগি আছিল নহয় এতিয়াও ভুগি আছে তেওঁ টাইপ 1 ডায়েবেটিছত 17 বছৰ বয়স যেতিয়া সোনম কাপুৰ আছিল তেতিয়া তেওঁৰ শৰীৰত ধৰা পৰিছিল এই টাইপ 1 ডায়েবেটিছ তেওঁ ভুক্তভোগী এই টাইপ 1 ডায়েবেটিছত যেতিয়া গম পাইছিল সোনম কাপুৰে যে তেওঁ এই ধৰণৰ এক মাৰাত্মক ব্যাধিত ভুগি আছে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল কিন্তু তেওঁৰ আত্মবিশ্বাস তেওঁৰ মনোবল লগতে লাইফষ্টাইল সলনি ডায়েট প্লেন চেঞ্জ ফিজিকেলি এক্টিভ ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ যেতিয়া কাৰ্যপ্ৰণালী তেওঁ নিজৰ মাজত নিজৰ লাইফষ্টাইলত সমাহিত কৰিলে আনিলে তেতিয়া তেওঁ আনহেল্ডি লাইফষ্টাইলৰ পৰা হেল্ডি লাইফষ্টাইললৈকে নিজকে মুভ কৰিলে তেতিয়া তেওঁ অতি সহজে এই মাৰাত্মক ৰোগবিধৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হ'ল কিনো এই টাইপ 1 ডায়েবেটিছ আমি নিশ্চয় আজি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম টাইপ 2 ডায়েবেটিছৰ ওপৰত আমি বহুলভাৱে আলোচনা কৰিছো কিন্তু টাইপ 1 ডায়েবেটিছৰ ওপৰত আমি আলোচনা কৰা নাছিলো সোনম কাপুৰৰ দৰে এগৰাকী প্ৰতিভাৱান এক্টৰ যেতিয়া এই এনেকুৱা এক ব্যাধিত ভুগি আছে তো গতিকে এইটো আমি নিশ্চয় জানা উচিত যে কি এই টাইপ 1 ডায়েবেটিছ য'ৰ পৰা সোনম কাপুৰেও বাচি যাব নোৱাৰিলে টাইপ 1 ডায়েবেটিছ হ'ল এক ক্ৰনিক ৰোগ সাধাৰণতে জন্মতেই বা অতি কম বয়সৰ পৰাই এই টাইপ 1 ডায়েবেটিছ হোৱা দেখা যায় টাইপ 1 ডায়েবেটিছ যিজন লোকৰ হয় তেওঁৰ পেনক্ৰিয়াছৰ যি ইনচুলিন তৈয়াৰ কৰা কোষ সেই কোষসমূহ নষ্ট হৈ পৰে ফলত ইনচুলিন তৈয়াৰ নহয় আৰু যাৰ ফলত আমি খোৱা খাদ্যৰ পৰা উৎপন্ন চুগাৰ বা গ্লুকোজ আমাৰ শৰীৰৰ আন কোষসমূহে নাপায় ফলত আমাৰ শৰীৰ দুৰ্বল হৈ পৰে আৰু ইয়ে হ'ল টাইপ 1 ডায়েবেটিছ টাইপ 1 ডায়েবেটিছ হোৱাৰ ফলত আমাৰ শৰীৰৰ যে তেজত গ্লুকোজৰ লেভেল বা চুগাৰৰ লেভেল সেয়া বৃদ্ধি পায় সেয়া ইনক্ৰিজ হয় কাৰণ গ্লুকোজসমূহ কোষসমূহে নাপায় ইনচুলিন তৈয়াৰ নোহোৱাৰ ফলত আৰু ইয়ে হ'ল টাইপ 1 ডায়েবেটিছ টাইপ 1 ডায়েবেটিছৰ কাৰণ বুলি ক'ব গ'লে আমি বিশেষকৈ ক'ব পাৰো জেনেটিকো হয় কিন্তু মেইনলি হৈছে ই ইমিউন চিষ্টেমৰ এক বিসংগতি আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ এক বিসংগতি যেতিয়া আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাই বা ইমিউন চিষ্টেমে আন বেয়া কোষসমূহৰ লগত আন বেয়া বেক্টেৰিয়া ভাইৰাছৰ লগত ভুলক্ৰমে আমাৰ শৰীৰৰ ভাল ভাল কোষসমূহ নষ্ট কৰে বিশেষকৈ যেতিয়া পেনক্ৰিয়াছৰ ইনচুলিন উৎপন্ন কৰা কোষসমূহ ভুলক্ৰমে আমাৰ প্ৰতিৰোধ ক্ষমতাই নষ্ট কৰি পেলাই তেতিয়া টাইপ 1 ডায়েবেটিছ হোৱাৰ চান্স বহু পৰিমাণে বাঢ়ি যায় বা টাইপ 1 ডায়েবেটিছ আমাৰ হয় আমি তেতিয়া টাইপ 1 ডায়েবেটিছত ভুগো যেতিয়া আমাৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতাই ভুলক্ৰমে আমাৰ পেনক্ৰিয়াছৰ ইনচুলিন তৈয়াৰ কৰা কোষসমূহ নষ্ট কৰি পেলাই যাৰ ফলত আমি টাইপ 1 ডায়েবেটিছত ভুক্তভোগী হওঁ বা ভুগিবলগীয়া হয় তো এই টাইপ 1 ডায়েবেটিছ হলে কেনেকুৱা ধৰণৰ লক্ষণ আমাৰ শৰীৰত দেখা দিয়ে কেনেকুৱা ধৰণৰ লক্ষণ আমাৰ শৰীৰত ফুটি উঠে টাইপ 1 ডায়েবেটিছ হলে পোনপ্ৰথমে আপোনাৰ অতি বেছি ভোক লাগিব অতি বেছি পানীৰ পিয়াহ লাগিব চকুৰ যি দৃষ্টিশক্তি সেয়া কমি যাব লাহে লাহে আপোনাৰ ভাগৰ লাগিব আৰু সদায় এনি টাইম আপুনি শুই থাকিবলৈ মন যাব অৰ্থাৎ কাম কৰাৰ প্ৰতি আপোনাৰ এলাহ ভাৱ
জন্মিব সোনম কাপুৰ হয় সোনম কাপুৰেও এনেকুৱা ধৰণৰ কিছুমান লক্ষণৰ সন্মুখীন হৈছিল তেওঁ কাম কৰিব পৰা নাছিল ভাগৰ লাগিছিল তেওঁৰ খুব বেছি ভোক লাগিছিল পিয়াহ লাগিছিল ঘনাই ঘনাই তেওঁৰ প্ৰস্ৰাৱ হৈছিল যাৰ ফলত তেওঁ সঘনাই শ্বুটিঙৰ মাজত টয়লেটত যাবলগীয়া হৈছিল শ্বুটিঙত বাৰে বাৰে ব্যাঘাত জন্মিছিল তেওঁৰ এই আহ প্ৰব্লেমৰ কাৰণে এই সমস্যাৰ কাৰণে গতিকে আপুনি ভাবিব পাৰে আপুনি যদি চিন্তা কৰে কথাটো যে এগৰাকী প্ৰতিভাৱান উঠি অহা অভিনেত্ৰীৰ যদি এনেকুৱা সমস্যা হয় বাৰে বাৰে শ্বুটিঙৰ মাজত ব্ৰেক লৈ পেলাই তেওঁ প্ৰস্ৰাৱ কৰিব যাব লগা হয় পানী পিয়াহ লাগে পানী খাবলগীয়া হয় ভোক লাগে কিবা খাবলগীয়া হয় বা তেওঁৰ এলাহ ভাৱ আহে তেওঁৰ ফেটিক ভাগৰ লাগে তেতিয়া কেনেকুৱা ধৰণৰ মানসিক অৱস্থা হ'ব সেই অভিনেত্ৰী গৰাকীৰ অতি কম বয়সৰ অভিনেত্ৰী গৰাকী যি উঠি আহিছে লাহে লাহে তেওঁৰ লাহে লাহে চিনেমা এখন দুখনকৈ হিট হৈছে তেনে সময়ত যদি তেওঁ এনেকুৱা ধৰণৰ এক মাৰাত্মক ব্যাধিত ভোগে তেতিয়া তেওঁৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে আপুনি নিশ্চয় অনুধাৱন কৰিব পাৰিছে কিন্তু সোনম কাপুৰ ইমান সহজে হাৰি যোৱা বিধৰ লোক নাছিল হাৰি যোৱা বিধৰ ছোৱালী নাছিল সোনম কাপুৰে নিজৰ মনোবল অটুট ৰাখিছিল আৰু সেই সময়খিনিত তেওঁ সম্পূৰ্ণৰূপে নিজৰ লাইফষ্টাইল চেঞ্জ কৰি পেলাইছিল এক স্বাস্থ্যৱান লাইফষ্টাইল তেওঁ এডপ্ট কৰিছিল তেওঁ গ্ৰহণ কৰিছিল ডায়েট মেইনটেইন কৰিছিল এক্সাৰচাইজ কৰিছিল ৰেগুলাৰলি আৰু খাদ্যৰ তালিকা এখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি লৈছিল যি খাদ্য তেওঁ ৰেগুলাৰ খাব পাৰিছিল যিয়ে নেকি টাইপ 1 ডায়েবেটিছত এফেক্ট নকৰে লগতে চিকিৎসকৰ পৰামৰ্শ লৈছিল আৰু নিজকে ফিট কৰি ৰাখিছিল সম্পূৰ্ণ ধৰণৰ যি চাইকেল লাইফ চাইকেল তেওঁ মেইনটেইন কৰিছিল তেওঁৰ এই টাইপ 1 ডায়েবেটিছৰ পৰা হাত সাৰি থাকিবলৈ কাৰণ টাইপ 1 ডায়েবেটিছ হলে বা ডায়েবেটিছ হলে বা যিকোনো ৰোগ হলে তেওঁহে বুজি পায় যিজনে ভুগি থাকে সেই ৰোগবিধত গতিকে আপুনি যদি ডায়েবেটিছত ভুগিছে বা আপোনাৰ যদি ভয় হৈছে যে আপুনি ডায়েবেটিছ ৰোগত ভুগিব পাৰে তেতিয়াহ'লে ভয় নাখাব মনোবল অটুট ৰাখক আৰু ডায়েট মেইনটেইন কৰক ৰেগুলাৰ ফিজিকেল এক্টিভিটি কৰক ফিজিকেল এক্সাৰচাইজ কৰক য়োগা কৰক এৰবিক্স কৰক যিকোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম কৰক লগতে খাদ্য তালিকা এখন প্ৰস্তুত কৰক ডায়েট মেইনটেইন কৰক আৰু সদায় এক স্বাস্থ্যকৰ লাইফষ্টাইল জীৱন যাপন কৰিবলৈ নিজকে প্ৰস্তুত কৰি তোলক তেতিয়া আপুনি ডায়েবেটিছৰ লগতে যিকোনো ধৰণৰ ৰোগৰ লগত যুঁজিব পৰাৰ এক শক্তি আহৰণ কৰিব যিকোনো ধৰণৰ মাৰাত্মক ৰোগৰ লগত যুঁজিব পৰা এক শক্তি আহৰণ কৰিব পাৰিব গতিকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন হৈছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এই ভিডিঅ'টোত কোৱা কথাখিনি নিশ্চয় আপোনালোকে ভাল পাইছে আৰু আপোনালোক নিশ্চয় লাভান্বিত হ'ব এই ভিডিঅ'টোৰ পৰা যে কেনেকৈ সোনম কাপুৰে টাইপ 1 ডায়েবেটিছৰ পৰা নিজকে বচাই ৰাখিছে আৰু আপুনিও কেনেকৈ বচাই ৰাখিব নিশ্চয় আপুনি মটিভেট হৈছে যদি আপুনি ভাগি পৰিছে ডায়েবেটিছৰ ফলত বা ডায়েবেটিছ হ'ব বুলি ভাবি ভিডিঅ'টো লাইক কৰিব পুনৰবাৰ কৈছো যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোক ইনষ্টাগ্ৰামত ফলো কৰিব আজিলৈ এখন নতুন ভিডিঅ' এটালৈ পুনৰ আহিম কালি নমস্কাৰ